हेलो एवरीवन मैं पुरी परिभ्रम ब्लगर अन्य एटी भिडिओ आपलोक सकलोके पुनर्बार स्वागतम जानाइछु। आशा करो निश्चय सकलोरे भाले और बर्तमान मोरो भाले और मैं इतना ओलाई मेली आसो बजार करिबले जाम बार लगत সেইভাবে ভিডিওটো आरम्भ কৰিছো। যদি স্কিপ নকৰাকৈ হেকলৈকে চাই গৈ থাকিব আৰু যদি নতুন হয় তেতিয়াহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষৰে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি যাব, তেতিয়া মই আহিবলগীয়া নতুন নতুন ভিডিওবিলাক পাই থাকিব। আৰু ঠিক আছে তেতিয়াহলে ভিডিওটো আজি আৰম্ভ কৰো আৰু আপোনালোকে চাই থাকিব হেকলৈকে আৰু হেকত জনাবলৈ নাপাহৰিব ভিডিওটো চাই কেনেকুৱা পালে। ঠিক আছে তেতিয়া ভিডিওটো আৰম্ভ কৰো। আমি পাই গলোহি এম বজাৰ তিতাবৰ আৰু ওপৰলৈ উঠি গৈ আছো। এপিনে বা আৰু মই বা গৈ আছে আগে আগে পিছে পিছে আমি একদম ওপৰৰ পৰা আহোঁগো, কাৰণ 3টা ফ্লোৰ আছে ইয়াত। 3 নম্বৰ ফ্লোৰৰ পৰা আহোঁগো, কাপোৰ চাই আহোঁগো, ভিডিঅ' কৰিবলৈ দিয়ে নে নিদিয়ে এতিয়া। আৰু আমি এম বজাৰ পাই গলোহি। এতিয়া বা আৰু মই আহি আছো, ইয়াত কাপোৰ চাবলৈ আহিছোঁ। हाई गाइज बजार पर आহি পাই গলোহি আৰু এতিয়া বাজিলে 6:15 আৰু কি হৈছে তাত ভিডিঅ' কৰিবলৈ নিদিয়ে। মই কৰিছিলোঁ ভিডিঅ' কিন্তু ভিডিঅ' নকৰিব বুলি ক'লে। তাত হেনো ভিডিঅ' কৰিবলৈ মানা আছে, মই নাজানো কিন্তু সোমাই গৈছিলোঁ আৰু ভিডিঅ' কৰি পিনি প্ৰথম দফা অকণমানহে দেখাব পাৰিলোঁ। আৰু কি হ'ল মই কি ল'লোঁ তাকে আপোনালোকক দেখাওঁ। ঠিক আছে চাওকচোন বাৰু মই কি ল'লোঁ। আৰু মোৰ ভিডিঅ' কৰিবলৈ জেগা নাইকিয়া হৈ গৈছে, কাৰণ ঘৰটোৰ আগফালখন ভাঙি দিলে। সেইবাবে মানে মই য'ত ৰখি লৈ ভিডিঅ' কৰিবলগীয়া হৈছে। তথাপিতো এইখিতে গড্ৰেজটো তলতে থিয় হৈ লৈ কৰিছোঁ। আৰু মই আনিলোঁ এযোৰ কুৰ্তি ছেট, এইটো হৈছে প্লাজো আৰু এইটো প্লাজো এইটো হৈছে কুৰ্তিটো আৰু প্লাজো এইটো ছেট হয়। মই পিন্ধি দেখাই দিম বাৰু দিনত। আৰু ইয়াৰ প্ৰাইচটো হৈছে বেছি দাম নহয়, 299। আৰু এটা কুৰ্তি, এইটো অকল কুৰ্তি হয়, প্লাজো নাই, অকল কুৰ্তি, ছেট নহয়, সিংগল কুৰ্তি। আৰু ইয়াৰ প্ৰাইচটো হৈছে একদম কম দামী 150। এতিয়া এনে গৰম দিনত, এতিয়া ঠাণ্ডা দিন আহিলে তথাপিতো গৰম দিনত পিন্ধিবলৈ হয়। এইটো এটা কুৰ্তি আৰু মোৰ কাৰণে এই দুটাই ল'লোঁ। আৰু যিকেইটা ল'লোঁ দেখাব পৰা নহয় বস্তু, সেইটো কাৰণে নেদেখাওঁ বস্তুকেইটা। এইকেইটা কিন্তু আপোনালোকক দেখাব পৰা বস্তু নহয়, সেইকেইটা ল'লোঁ। আৰু মোৰ চৰি লাগিব তোমাৰ ভাগিনজনীৰ কাৰণে ল'লোঁ এইকেইটা। তোমাৰ ভাগ লোৱা কাৰকেইটা তাই সুধি আছে, তাই গমেই পোৱা নাই কাৰণে আনিছোঁ। আৰু তাইৰ কাৰণে এযোৰ চোলা দেখাত দীঘল চুট। আৰু আমাৰ বা ল'লে এখন শাৰী। শাৰীখন মানে কটনৰ হয়, কিন্তু ইয়াৰ কটন হয় ন বাই, কটন হয়। ইয়াৰ প্ৰাইচটো চাওক, অনলি 99। এম বজাৰত অনলি 99। এইটো অফাৰ দিছে, পূজাৰ কাৰণে দিছে হ'বলা। অনলি 99। আৰু শাৰীখন ধুনীয়া হয় আৰু কাপোৰটো ধুনীয়া, মানে 99ত দিছে শাৰীখন। আৰু কাপোৰটো ধুনীয়া। আৰু এইটো চিফন মানে কটনটো মানে চিফন টাইপৰ থাকে যে, সেইটো কটন হয়, পিয়ৰ কটন নহয়। এখন 99 বাৰ কাৰণে শাৰী এখন। আৰু এইযোৰ মানে ভাগিনজনী ভাগৰ পেণ্ট। তোমালৈ আনিছোঁ, এইটো দেউতা ভাগ ভিনিলে আনিছে এটা। আৰু এইটো নাইটি বা ভাগৰ, এইটো বা ভাগৰ নাইটি দুটা আনিছে। আৰু নাইটিটো বহুত কমতি দাম, এইটো 165, অনলি 165। দুটা নাইটি আনিছে, সেইটো এটা আৰু এইটো এটা। নাইটিকেইটা কেনেকুৱা লাগিছে জনাব। 165, দুইটা 165 হয়। আৰু আনিছোঁ, এইকেইটা দেখাব নোৱাৰোঁ মানে দেখাই দিলোঁ, তথাপিতো আনিছোঁ যেতিয়া দেখাই দিছোঁ আৰু ন, কিন্তু লাজৰ কথা চবে সকলোৱে ইউজ কৰি। আৰু কি আছে সিমানকেইটা। আৰু মোৰ কুৰ্তি ছেটটো কাইলৈ পিন্ধি দেখাই দিম দিনত। আজিলৈ বাই বাই, আকৌ কাইলৈ লগ পাম।